এওঁলোকক ৱাৰ্কাৰৰ পৰা হেল্পাৰলৈ এওঁলোকে 5,600 টকা বা 5,000 টকা এটা মাননি এই ছ'চিয়েল মিডিয়াৰ যুগত এই চৰকাৰ মানে দৰমহাটো আমাৰ মানুহ হিচাপে নহয়, মজুৰি লাগে। দৰমহাটো ইমান কম দিয়ে, আমি কাম হিচাপে যিটো কাম কৰিব লগা সেইখিনি কামৰ মানে কি হোৱা নাই, মানে যেনেকুৱা কাম কৰিছে মানুহৰ মাননি নহয়। বিভিন্ন কাৰ্যালয়ত আপোনালোকে যি 4th গ্ৰেড থাকে তাতো 18,000 পৰা 30,000 লৈকে মাননি চলি আছে। আৰু এওঁলোকক ৱাৰ্কাৰৰ পৰা হেল্পাৰলৈ এওঁলোকে 5,600 টকা বা 5,000 টকা এটা মাননি এই ছ'চিয়েল মিডিয়াৰ যুগত এই চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। এই চৰকাৰে এইবিলাক কি কৰি আছে? এই অংগনবাদী ৱাৰ্কাৰ আৰু হেল্পাৰসকলক আমি AVMCৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ, কমচে কম BTC অঞ্চলত 30,000 টকাকৈ দৰমহা দিব লাগিব। অন্যথাই আমি কিন্তু AVMCয়েও অংগনবাদী কৰ্মীসকলৰ লগত গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিম। আৰু যদি আমাৰ আন্দোলনৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়ে আমি ৰাজপথলৈকে ধৰ্ণা কাৰ্যসূচী এটা কথা কিন্তু ক'ব লাগিব, বিভিন্ন সময়ত তেওঁলোকক যিকোনো চৰকাৰীমূলক কাম কাটি দিয়া হয়, মাননি কিন্তু বহুত কম। আৰু বিভিন্ন সময়ত চৰকাৰে তেওঁলোকে মাননি বৃদ্ধি কৰিব কিন্তু কৰা নাই, কিন্তু খুব প্ৰকাশ কৰিছে। চাওক, সেইকাৰণে তেওঁলোকে বিজেপি চৰকাৰ, অসমত যি বিজেপি চৰকাৰ চলি আছে তেওঁলোকে মানে মানুহক কৰ্মসংস্থাপন দিম বুলি কৈ আছে। যিখিনি কৰ্মসংস্থাপন দিছে সেইখিনিকেই দৰমহা দিব পৰা নাই আৰু কৈ আছে যে আমি ইমান লাখ কৰ্মসংস্থাপন দিম। যিখিনি আমাৰ অংগনবাদী কৰ্মী আছে, হেল্পাৰ আছে, এওঁলোকৰ দৰমহা আপোনালোকে সিদিনা এই 6 মাহ হোৱা নাই হোমগাৰ্ডৰ দৰমহা বঢ়াইছে। হোমগাৰ্ডৰ দৰমহা বঢ়াইছে যদি বঢ়াব যদি আপুনি পাৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হকেই দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এই মহিলাবিলাকক যি মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁলোকে ইমান কষ্ট কৰি তেওঁলোকে কৰ্ম কৰি আছে, এওঁলোকৰ দৰমহা আপুনি অনতি পলমে এই আগন্তুক লোকসভাৰ আগতেই এওঁলোকৰ কিন্তু দৰমহা বঢ়াব লাগিব। অন্যথাই কিন্তু অসমৰ সৰ্বস্তৰৰ অংগনবাদী কৰ্মী আৰু সহায়িকাৰ লগত আমি থিয় হৈ থাকিম আৰু তেওঁলোকক আমি যিমান পাৰোঁ তেওঁলোকক আমি সহযোগিতা কৰিম। তেওঁলোকৰ দৰমহা যদি নবঢ়ায় তেতিয়াহ'লে কিন্তু এই অংগনবাদী কৰ্মীসকলে যদি কাম বন তেওঁলোকে বন্ধ কৰি দিয়ে, চৰকাৰ কিন্তু অচল অৱস্থাৰ সৃষ্টি হ'ব। আৰু এই চৰকাৰ যদি অংগনবাদী কৰ্মীৰ দৰমহা নবঢ়ায় অচল অৱস্থাৰ সৃষ্টি হয়, তাৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জগৰীয়া আৰু BTC চৰকাৰৰ মুৰব্বী প্ৰমোদ বৰা ডাঙৰীয়া আপুনিও কিন্তু জগৰীয়া। BTC অঞ্চলৰ যিমান অংগনবাদী কৰ্মী আছে, যিমান অংগনবাদী ৱাৰ্কাৰ আছে, তেওঁলোকৰ যি দৰমহা, তেওঁলোকৰ যি প্ৰাপ্য, তেওঁলোকে এনেই আন্দোলন কৰা নাই। তেওঁলোকে অকল পেটৰ কাৰণে আন্দোলন কৰিছে। তেওঁলোকৰ পেট আছে, তেওঁলোকৰ সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ঘৰত হাজবেণ্ডক সময় দিব পৰা নাই। আপোনালোকে এইখিনি চিন্তা কৰা নাই যে অংগনবাদী কৰ্মীসকলৰ দৰমহা বঢ়াবই লাগিব। অন্যথাই কিন্তু BTC অঞ্চল BTC স্তব্ধ হৈ যাব। যদি এই মহিলাসকলে যদি আন্দোলন কৰে আপোনালোকে কিন্তু বিপদত পৰিব আৰু সেই বিপদৰ কাৰণে কিন্তু চৰকাৰে জগৰীয়া হ'ব।